2010 চনৰ পৰা 2017 চনৰ শেষলৈকে মই দিল্লীত নিউজ লাইভৰ ব্যুৰ' চিফ হিচাপে কাম কৰিছিলোঁ আৰু সেই 7 বছৰীয়া যি এক অভিজ্ঞতা হৈছিল সেই অভিজ্ঞতাত বিভিন্ন ধৰণৰ বাতৰি মই পৰিৱেশন কৰিছিলোঁ, বিভিন্ন ধৰণৰ বাতৰি বা বিভিন্ন ধৰণৰ বিতৰ্কৰো সেইখন সময়ত বাতৰি পৰিৱেশন কৰিছিলোঁ। এতিয়া যদি এই মুহূৰ্তত স্মৰণীয় এটা মুহূৰ্ত বুলি কোৱা হয়, নিশ্চয় 7 বছৰৰ এটা পৰিক্ৰমা। 7 বছৰৰ পৰিক্ৰমাত এটা বা দুটা বাতৰি কোৱাটো সহজ নহ'ব, কিন্তু কাৰণ প্ৰতিটো বাতৰিয়েই মই গুৰুত্ব সহকাৰে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছিলোঁ। দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰতিটো বাতৰিয়েই কষ্ট কৰি পঠাইছিলোঁ আৰু পুৱাতে আমাৰ চিন্তা হয় যে আজি কোনটো বাতৰি দিম যাতে আন চেনেলতকৈ নিউজ লাইভৰ যিহেতু মই এটা দায়িত্ব দিয়া আছে, সেই গুৰু দায়িত্ব হিচাপে মই নিউজ লাইভত কিদৰে বাতৰিটো সোনকালে দিব পাৰোঁ। কিন্তু দুটা বাতৰিৰ কথা মই ক'ব বিচাৰিম। দিল্লীত থকা সময়ত দুটা বাতৰি কৰাৰ মোৰ সৌভাগ্য হৈছিল। সেই দুটা দিল্লীত নহয়, বাহিৰত কৰিছিলোঁ। দিল্লীৰ বাতৰি তালৈ মই আহিম। এটা হৈছিল বিহাৰৰ পাটনাত এটা দুৰ্ঘটনা সংঘটিত হৈছিল ৰাজধানী এক্সপ্ৰেছত, আৰু সেই ৰাজধানী এক্সপ্ৰেছৰ দুৰ্ঘটনাত 2জন মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। সেই আহতৰ ভিতৰত আছিল বহু অসমীয়া যাত্ৰী। সেইখন সময়ত মই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ 2 ঘণ্টাৰ পাছতেই মই আৰু মোৰ কেমেৰা পাৰ্চন মনোজ কুমাৰ আছিল, আমি একেলগে পাটনা গৈছিলোঁ আৰু গৈ পাটনাৰ চিকিৎসালয়ত আমি বিচাৰিছিলোঁ অসমীয়া যিসকল যাত্ৰী, আৰু সেই অসমীয়া যাত্ৰীসকলক সেই সময়ত সাংবাদিক হিচাপে নহয়, মই এজন মানুহ হিচাপে মই তেওঁলোকৰ ওচৰলৈ আহিছিলোঁ আৰু তেওঁলোকক সহায় কৰিব বিচাৰিছিলোঁ। তেওঁলোকৰ প্ৰতিটো বাতৰি সমাধান কৰিছিলোঁ। তেওঁলোকৰ যদি তেজৰ প্ৰয়োজন হৈছিল সেইখন সময়ত মই দৌৰিছিলোঁ বা আমি চেষ্টা কৰিছিলোঁ। আনকি সেই সময়ত ইয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তাৰপিছত পাটনালৈ গৈছিল আৰু তাৰ পাছত সেইসকলৰ যি 4জন গুৰুতৰভাৱে আহত হৈছিল তেওঁলোকক বিশেষ চিকিৎসা প্ৰদান কৰা হৈছিল, তেওঁলোকক গুৰুত্ব দিয়া হৈছিল। তেওঁলোকক অসম চৰকাৰে যিমানখিনি এককালীন সাহায্য সেই সকলোখিনি দিছিল। সেইখন সময়ত সেই অসহায় অসমীয়া লোককেইজনৰ কাষত থিয় দিব পৰাটো মোৰ কাৰণে এক স্মৰণীয় মুহূৰ্ত, কাৰণ সেই সময়ত যি দুৰ্ঘটনাৰ কাষত থিয় হৈছিলোঁ সেয়া মোৰ কাৰণে মই নিজেই এটা বেলেগ ধৰণৰ অনুভূতি আহিছিল। দ্বিতীয়তে জনাব বিচাৰোঁ, মই উৰিত, কাশ্মীৰৰ উৰিত এটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। হয়তো জানুৱাৰী 5 বা 6 তাৰিখে আছিল 2017 চনৰ প্ৰথমতে মোৰ যিমানডোখৰ মনত আছে তেনেকুৱা এটা আক্ৰমণ হৈছিল। আৰু তেতিয়াই মোক গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছিল যে দৌৰাদৌৰিকৈ যাব লাগে শ্ৰীনগৰলৈ। সেই মুহূৰ্ত অভিজ্ঞতাটোৰ কথা মই এইকাৰণে ক'ব বিচাৰিছোঁ, মই বেকপেক, কেমেৰা পাৰ্চনৰ কেমেৰালৈ মই গৈছিলোঁ আৰু তাত গৈ গম পাইছিলোঁ যে ইতিমধ্যে সকলো মোবাইল বন্ধ আছিল। অৰ্থাৎ আমাৰ বেকপেকেৰে কোনো কাৰণতে মই কাম কৰিব নোৱাৰোঁ। দ্বিতীয়তে যিটো মোৰ মোবাইল আছিল, মোবাইল কানেকশ্যনে মই কাকো ফোন কৰিব নোৱাৰোঁ। অৰ্থাৎ মই তালৈ যাওঁতে আৰু কেইজনমানো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকে কৈছিল আপোনাৰ ইয়াত হলিডেহে হোৱা হ'ব। কিন্তু তাৰ পাছতো মই বাতৰি পৰিৱেশন কৰিছিলোঁ। মই তাৰ পৰা অন্য চেনেলৰ লগত টাই আপ কৰি মই গুৱাহাটী কাৰ্যালয়লৈ সেইদিনা ৰাতি 8 বজাত মই বাতৰি পৰিৱেশন কৰিছিলোঁ। তৃতীয় দিনাও গৈছিলোঁ আৰু যিবোৰ হোটেলত দেখা গৈছিল, লেক চিটিৰ কাষত হোটেলত আছিলোঁ, সেইবোৰ হোটেলত কিন্তু খাবলৈ নাছিল আৰু এটা পানীৰ বটলেৰে আমি 48 ঘণ্টা সময় তাত আছিলোঁ। এই কথাটো হয়তো গুৱাহাটী অফিচলৈ নাজানিব পাৰে, কিন্তু আমি তাত খাবলৈ পোৱা নাছিলোঁ, কাৰণ খাবলৈ সম্পূৰ্ণৰূপে ৰেষ্টুৰেণ্ট বন্ধ আছিল, সম্পূৰ্ণৰূপে হোটেল শ্বাটডাউন হৈছিল, কাৰণ কাশ্মীৰত সেইখন সময়ত প্ৰায় 43 দিন ষ্ট্ৰাইক আছিল। গতিকে নোখোৱাকৈ আৰু গাড়ীও নাছিল, আমি খোজ কাঢ়িছিলোঁ, প্ৰায় 2-2.5 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ, কিন্তু বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু সেই বাতৰিখিনি গুৱাহাটী কাৰ্যালয়ত উৰিৰ আক্ৰমণৰ সম্পূৰ্ণ বাতৰি, সম্পূৰ্ণ লাইভ কেনেকৈ ধৰণে কি হৈছিল সকলোখিনি দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যিমানখিনি পাৰোঁ এটা ৰিজনেল চেনেল হিচাপে আমি যিমানখিনি পাৰোঁ সেইখিনি দিছিলোঁ, কাৰণ নিউজ লাইভ সদায় আগত আছিল আৰু মোক যিহেতু দায়িত্ব দিছিল সেইকাৰণে মই মোবাইলে কাম নকৰে বা কেমেৰাই কাম নকৰে এনেধৰণৰ কথাখিনি মই ক'ব বিচৰা নাছিলোঁ। যিয়ে নহওক, এই দুটা মোৰ যথেষ্ট স্মৰণীয় মুহূৰ্ত। আৰু ইয়াৰ বাহিৰেও দিল্লীৰ বহুতো সংবাদ মই পৰিৱেশন কৰিছিলোঁ, কিন্তু এই সংবাদৰ ভিতৰৰ এটা কথা ক'ব বিচাৰোঁ, দিল্লীত বহু দুৰ্ঘটনা হৈছিল। তাৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ, বহু ছাত্ৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা হৈছিল। এনেকুৱা ধৰণৰ এটা হৈছিল যে অৰুণাচলৰ এজন মন্ত্ৰীৰ MLAৰ পুত্ৰক হত্যা কৰা হৈছিল, নিদুদানিয়া। সেই বাতৰিটো নিউজ লাইভত প্ৰথমে মই ব্ৰেক কৰিছিলোঁ, যাক লৈ সমগ্ৰ দেশত এটা জাগৰণৰ সৃষ্টি হৈছিল। নেশ্যনেল চেনেলৰ পৰা সকলোৱে মোক ফোন কৰিছিল আৰু তাৰ পাছতেই উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰথমবাৰৰ বাবে আৰক্ষী আয়ুক্তক এজনৰ দায়িত্ব দিয়া হৈছিল আৰু সেইটোত নিউজ লাইভত সেই বাতৰিটো সম্প্ৰচাৰ কৰাৰ পাছত আমাৰ যিদৰে প্ৰেছাৰ দিয়া হৈছিল, তাৰ পাছত অন্ততঃ এই মুহূৰ্তত উত্তৰ পূৰ্বৰ বহু ছাত্ৰ ছাত্ৰীয়ে মোলৈ ফোন কৰে আৰু তাৰ পাছতেই এটা ঢৌ হৈছিল, বহু ছাত্ৰ ছাত্ৰীৰ মাজত আমি সোমাইছিলোঁ। গতিকে মই ক'ব পাৰোঁ এই মুহূৰ্তত উত্তৰ পূৰ্বৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুৰক্ষাৰ কাৰণে যিমানখিনি বাতৰি পৰিৱেশন কৰা হৈছিল, অৱশেষত ছাত্ৰ ছাত্ৰীয়ে কিছু হ'লেও এই মুহূৰ্তত এক আশাৰ বতৰা আছে।
অতি দীঘলীয়া নকৰোঁ, কাৰণ কষ্ট হয় এইটোত, কিন্তু কষ্টৰ লগতে যেতিয়া সেই কষ্টটো নিজৰ মনেৰে নিজৰ আগ্ৰহেৰে যদি আগবাঢ়ি যোৱা যায়, সেই কষ্টটো নিজৰ বুলি ভবা যায়, তেতিয়া সেয়া কিন্তু কষ্ট যেন নালাগে, সেয়া নিজৰ এক দায়িত্ব বুলি মই গণ্য কৰোঁ। আৰু এটা কৈ দিয়ক, মানে কৰ্মোদ্যমটো ক'ৰ পৰা পায় আপুনি? যিখিনি কৰ্মোদ্যম, ইমান মানে 24 ঘণ্টা প্ৰায় 18 ঘণ্টাই আপুনি কামত মানে জড়িত হৈ থাকিব বিচাৰে? মই প্ৰথমতে মই ক'ব লাগিব যে মই নিউজ লাইভত ইতিমধ্যে প্ৰায় 11 বছৰ অতিক্ৰম কৰিছে, 12 বছৰ হ'ব। আৰু 2010 চনত মই দিল্লীলৈ গৈছিলোঁ, কিন্তু এই মুহূৰ্তত মই নিউজ এডিটৰ হিচাপে গুৱাহাটীৰ কাৰ্যালয়তো আছোঁ। কিন্তু তেতিয়াও দিল্লীত থকা আৰু এতিয়া থকাৰ পাছত বিগত 12 বছৰেও মই কিন্তু একেৰাহে কাম কৰি আছোঁ। তাৰ উদ্দেশ্য এটাই, তাৰ কথাটো হ'ল কি, মই কেতিয়াও কৰ্মক অৱহেলা নকৰোঁ। মই এইটোক চাকৰি বুলি নাভাবোঁ, মই কাম বুলি ভাবোঁ। পাৰ্থক্য এটাই, চাকৰি নে কাম। কোনোবাই যদি চাকৰি বুলি ভাবে তেতিয়া তেওঁ 8 ঘণ্টা বা 7 ঘণ্টা কৰিব, মোৰ কাৰণে ঘণ্টাটো নহয়। যদি কোনোবা এটা কাম 3 ঘণ্টাত শেষ হৈ যায়, মই গুচি যাব পাৰোঁ। কোনোবা এটা কাম যদি নহয়, মই কণ্টিনিউ কৰিব পাৰোঁ। কেতিয়াবা মই নোখোৱাকৈও কাম কৰিব পাৰোঁ। কিন্তু সেইকণ সময়ত মোৰ দায়িত্ববোধটো যেতিয়া হয় যে মোক কোনোবাই যাতে কথা শুনিবলগীয়া নহয়, মোক যাতে ক'বলগীয়া নহয় তুমি তাত থাকি পেলাই কিয় কৰিব পৰা নাই, সেই দায়িত্ববোধটোৰ কাৰণে মই তাৰ পৰাই কৰ্মোদ্যমটো পাম। কৰ্মোদ্যম বুলি নকওঁ, কাম কৰা মই উৎসাহ পাওঁ। দ্বিতীয়তে, মই সকলো কথাই এনেকুৱা বিচাৰোঁ যে পাৰফেক্ট টাইমত। কিবা এটা যদি 9 বজাত হ'বলগীয়া আছে, 8:45ত মই পাবলৈ চেষ্টা কৰিম, কোনো কাৰণতে যাতে পিছত নহয়। গতিকে মই সকলো বস্তু প্লেনিং কৰি চলোঁ, আৰু প্লেনিং কৰি চলিলে মই জানো যে কিবা হ'লেও এটা এচিভ কৰিবৰ কাৰণে বা এটা মাত্ৰাত যাতে নিজৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব পাৰোঁ, সেই কৰিবলৈ চাম। আৰু সেইকাৰণে মই চাকৰি হিচাপে নহয়, কাম কৰি পেলাই মই যাব বিচাৰোঁ, যাতে মোৰ এইটো দায়িত্ব। আৰু যিহেতু মই এজন সাংবাদিক হিচাপে কৰি আছোঁ, গতিকে এই সাংবাদিকৰ এইটো ক্ষেত্ৰত মই সকলোকে এটাই মান জনাম যে চাকৰি নকৰিব, কাম যদি কৰা হয় তেতিয়া নৱপ্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, নৱপ্ৰজন্মৰ যিসকল সাংবাদিক আছে, তেওঁলোকে চিৰিয়াছলি এই প্ৰফেশ্যনটো ল'লে তেওঁলোকে নিশ্চয় আগবাঢ়িব পাৰিব।